Hi friends, welcome to my channel Sangeeta's Kitchen. আজি মই আপোনালোকক দেখুৱাম কেনেকৈ অতি সহজতে ঘৰতে পানী পুৰি প্ৰস্তুত কৰিব পাৰি। আহকচোন এবাৰ ভিডিঅটো আৰম্ভ কৰোঁ। পানী পুৰি বনাবৰ বাবে লাগিব আধা কাপতকৈ কম চুজি, আধা কাপ ময়দা, বেকিং সোডা, বেকিং পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ। তাৰপিছত লাগিব অলপমান থেকেৰা। আপোনালোকে থেকেৰাৰ সলনি তেতেলীও ল'ব পাৰে, সেয়া খুব ভাল হয়। দুটা আলু বইল কৰি ল'ব লাগিব, পিঁয়াজ আৰু জলকীয়া। প্ৰথমে আলুকেইটা আমি বইল কৰি ল'ম। এতিয়া থেকেৰাখিনি কোমলিবৰ বাবে অলপ পানীত তিয়াই থ'ম। এতিয়া চুজি, ময়দা, বেকিং পাউডাৰ, বেকিং সোডা একেলগে মিক্স কৰি লৈ তাত অলপ ৰিফাইন দি সানি ল'ম। তাৰ পাছত তাত অলপকৈ গৰম পানী দি ভালকৈ মঠি ল'ম। খিনি মঠা হৈ গ'ল। এতিয়া ইয়াক আমি আধা ঘণ্টাৰ বাবে এটা বাচনত থৈ দিম। তেতিয়া এইখিনি ভালদৰে মিক্স হৈ যাব। আধা ঘণ্টা হৈ গৈছে। এতিয়া এইখিনি এনেদৰে গোল কৰি লৈ আমি বেলি ল'ম। এনেদৰে বেলি ল'লোঁ। এইটো বেলোতে বেছি ডাঠো নকৰিব আৰু বেছি পাতলো নকৰিব। এতিয়া ইয়াক মই এটা গিলাচেৰে এনেদৰে কাটি ল'ম। এতিয়া এখন কেৰাহীত অলপমান ৰিফাইন অইল দি গৰম হ'বৰ বাবে দিছোঁ। কেৰাহীখন গৰম হয় মানে আমি বইল কৰা আলুকেইটা এনেদৰে পিটিকি ল'ম। তাত অলপমান পিঁয়াজ দি লগতে জলকীয়াও দি মিক্স কৰি ল'ম। তাৰপিছত তাত সেই অলপ নিমখ দি পুনৰ সানিম। আলু পিটিকা প্ৰস্তুত হৈ গ'ল। ইফালে আমাৰ কেৰাহীও গৰম হৈ গৈছে। এতিয়া ইয়াত এটা এনেদৰে দি দিম। দেখিছে কিমান সুন্দৰভাৱে ফুলি উঠিছে। আমি বাকীসমূহো এনেদৰেই বনাই ল'ম। এতিয়া এই টেঙা পানীখিনি প্ৰস্তুত কৰি ল'ম। প্ৰথমতে ইয়াত অলপমান নিমখ দি লৈছোঁ। তাৰ পাছত এতিয়া যিখিনি মছলা থৈছিলোঁ সেইখিনি ইয়াত দি ভালদৰে মিক্স কৰি দিব লাগিব। আপোনালোকে ইয়াত ইচ্ছা কৰিলে অলপ চেনিও দিব পাৰে, কিন্তু মই ইয়াত দিয়া নাই। এতিয়া মই ইয়াত কেইটামান পদুনাৰ পাত ছিঙি এনেদৰে দি দিম। আপোনালোকে কিমান ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া ইয়াত আমি আলু অলপ টেঙা পানী দি খাব পাৰিম। এতিয়া পানী পুৰি প্ৰস্তুত হৈ গৈছে। খাবলৈ বৰ সোৱাদ হ'ব। আপোনালোকেও এবাৰ চেষ্টা কৰি চাবচোন। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।